পিঠা কত পিঠা এই পিঠা 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 এই পিঠা পিঠা এই গাইজ তো ফাইনেলি মই মঙলৰ পৰা গাঁৱলৈ যাব ওলাইছোঁ এতিয়া খুৰা আহিছে নিবলৈ তো ভিডিঅ'টো ষ্টাৰ্ট কৰিম বুলি ভাবিছোঁ প্ৰি উৰুকা বুলি তো আপোনালোকে চাওক মোৰ লগত ভিডিঅ'টো এনজয় কৰক তো মঙললৈ বৰ্তমান আমি কৰিম চাওক বুলি কৈ ইয়াত আছোঁ গতিকে খুৰাৰ লগত গৈ আছোঁ ঘৰলৈকে মানে ভিডিঅ'টো আগলৈকে চাওক আৰু এনজয় কৰক মোৰ লগত ইউ গাইজ বহুত ধুনীয়া হ'ব ভিডিঅ'টো চাওক আগলৈকে চাই থাকক আপোনালোক এইখনৰ মঙলদৈ দলং আজি কেইদিন আগতে ভাঙিছিলে মানে দলংখন তো এতিয়া নতুনকৈ বনাই আছে ৰিপেয়াৰিং কৰি আছে তো কাষতে এখন সৰুকৈ কাঠৰ দলং দিছে তো এইখনে মানুহ অহা যোৱা কৰিছে মেজৰ ডাঙৰ গাড়ী নাযায় বাৰু এইফালে তো বাইক ৰিক্সা চাইকেল এইবিলাক ইয়াৰ অহা যোৱা কৰে তো আমিও ইফালে আজি আহিলোঁ মই এদিন আহিছিলোঁ বাৰু কিন্তু আজি ছেকেণ্ড দিনা হ'ল তো ভালেই লাগিছে বাৰু Close till I get up. Time is barely on our side. তো গাইছ আমি আহি জনাৰ চব পালোঁ তো ইয়াতে অলপ বজাৰ সমাৰ কৰিব লাগিব আমাৰ গাঁও বুলি কয় আৰু এইখিনি অলপ ডাঙৰ হয় চবটো তাৰপৰা বজাৰ সমাৰ হয় ইয়াত আৰু দোকান পোহাৰো বেছি হয় তো চাওঁ আমি বজাৰ কৰোঁ এতিয়া খুৰা আৰু মই এই চবটো আগতকৈ বহুত ডাঙৰ হ'ল আজি দোকান পোহাৰো বহুত বেছি হৈ গ'ল ইয়াতে আগতে আমি সৰু থাকোঁতে কম আছিল দোকান পোহাৰ এতিয়াতো বহুত বেছি হৈ গ'ল আৰু আগতে গধূলি বজাৰো ইমান নাছিলে কিন্তু এতিয়া গধূলি বজাৰ বুলি ক'লে বহুতখন বজাৰ বহি যায় মই চাওঁ নিজে এবাৰ কিমান বহিছে দোকান পোহাৰ আছে ইয়াত কেউফালে কেৱল বজাৰ দোকানৰ দোকান আৰু নাই ব্লগিং কৰা গাইছ এটা বিৰাট ডাঙৰ জমনি হ'ল মানে মই দোকানখনত ভিডিঅ' খুৰাই বজাৰ কৰি আছিলে তো ভিডিঅ' বনাই থাকোঁতে এইজন পাচলি ল'ৰাজন দেখিলে তেওঁ ভাবিলে যে মই কিবা বেলেগ কৰি আছোঁ বুলি আচলতে মই তেওঁক বুজাই ক'লোঁ যে মই ইউটিউবত ভিডিঅ' দিম চ' তেনেকৈ জাষ্ট ব্লগিং কৰা বনাই আছোঁ মানুহজনে তো আচৰিত হৈছিলে বোলে কিবা স্কেম কৰা বুলি ভাবিছিলে চাগে তেওঁ তো তেওঁক বুজাই ক'লোঁ তো ফাইনেলি এতিয়া বজাৰ সমাৰ হৈ গ'ল আমাৰ তো এই খুৰাই বজাৰ কৰি আছে ইফালে হৈ গ'ল আমাৰ এতিয়া আমি ঘৰলৈ যাওঁ গৈ পেলাই আজি আৰু জাষ্ট চাওক আৰু ভিডিঅ'টো কি হয় আৰু বস্তু পাব ভিডিঅ'টো আপোনালোকে আগলৈ চাই যাওক গতিকে মোৰ লগত গৈ থাকক ভিডিঅ'টোলৈ তো গাইছ আমি ঘৰ পাওঁতে আবেলি হৈ গ'ল এতিয়া আন্ধাৰে হৈছেগৈ তো 5 বাজি গ'ল গতিকে এইফালে আন্ধাৰ হৈ গ'ল কুঁৱলী পৰিব ধৰিছে তো আপোনালোকক ব'লক একদম একেবাৰে ভেলাঘৰত লগ পাম গাইছ আপোনালোকক চ' একদম ভেলাঘৰৰ পৰা ভিডিঅ'টো আৰম্ভ কৰিম গাইছ অহাকালি উৰুকা তো আমি হকেট বা যাম আজি দৰঙীয়া ভাত কৈছোঁ দেই চিধা কথা তো ঘৰৰ চিধা মানুহ টাউনৰ পৰা আহিলোঁ এই গাঁৱত আহিছোঁ আজি পূৰা ভেলাঘৰটো চাওক ভেলাঘৰ ভিতৰত আছোঁ এতিয়া হকেট বা যাম হৰিবল খেলিব যাওঁ বুলি কয় আমাৰ ফালে এতিয়া কানি কাপোৰ কম্বল লৈ আনি তো গাইছ ব'লক ভিডিঅ'টো আকৌ এজন ইউটিউবাৰ দেই এইটো এটা ইউটিউবাৰ আমাৰ হা মই লিংক দি আছোঁ চেনেলৰ তলত দেখাই আছোঁ এজ এ বিকাশ মই লিংক দি আছোঁ তলত আপোনালোক চবে চাব ছাবস্ক্ৰাইব কৰিব শ্বেয়াৰ আৰু লাইক কৰিব দেই গাইছ হক খেলিব যাই আছোঁ পুৰা আমি এয়া বহৰা পুৰা জুই পৰি আছে একদম মানুহে বা কি কৰিবি পইচা তুলিব লাগিব মোৰ নাম লিখি দিলে ভিডিঅ' বনাই আছো দাঁতকেইটা উলিয়াই দেখিবা দাঁতকেইটা উলিয়াই দি তেতিয়াই দিম দাঁতকেইটা উলিয়াই দেখিবা দাঁতকেইটা উলিয়াই দি এই পইচা এই বিপুল ডেকাই 20 টকা দিলে আমাক বঢ়িয়া বিহু বুলি পিঠা খাব আহিছোঁ আমি এতিয়া
পিঠা এখন খাই দিয়া ধুনীয়াকৈ চবে ইয়াতে এই পিঠা ক'ত পিঠা এই পিঠা এই কথা পিঠাখন চাওঁ এই বঢ়িয়া পিঠা কামৰ খাই চব দেৰি খাম পিঠাখন এই বঢ়িয়া পুৰা লুডু ব্যস্ত আমি এই চা কিমান বেলেগ লুডু পৰিছে 5 এই মোৰ এবাৰ কাৰ এবাৰ তোৰ নেকি ধলৈ মাৰ কাটি দিলো কাটি দিলা সেকেন্ড ষ্টাৰ্টিং এই মোৰ এবাৰ দেই কৃষ্ণ এই 4 পৰিছে লাইট পুৰা ভেলাঘাটত পুৰা লুডু চলি আছে কিছুমান বাহিৰত আমি পুৰা ভিতৰত লুডু খেলি আছোঁ পুৰা এনজয় মাঘ বিহু এনজয় পুৰা গেৰ মামা পুৰা একদম গাইছ আজিলৈ ইমানে সামৰিলোঁ ভেলাঘৰৰ পৰা যাওঁ এতিয়া ঘৰলৈ ক'ব লাগে তো ভাল লাগিলে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব গুড নাইট গাইছ